ৰাতিপুৱা 8টা বাজিল আহো ইটাক লগি বাগাত দি উঠবা পাৰা নাই পিছলৈ যাবা লাগে দেখোন হা মই মানে কি কাম কৰছা দেখোন দেখা নাই বেলেগত যে কেনেকে কাম কৰে পিছত কেতিয়া যাবি পিছলৈ উঠ ৰয় মা অলপমান বাগাত দিবা দি ইটা আৰু বাগাত দিয়াতে আছে হা বেলেগত চলি দেখা নাই ক'ত কি কৰি আহিলা ইতাহে মা 7:30 বাজে অলপমান আৰু বাগাত খাম ন বাপা আৰু বাগাত দিয়াতে আছে উঠ হা আৰু বাগাত দিছা তই উঠ মাংস খাবা আহিছা তুমি তাই ইটাক লগি উঠবা পাৰা নাই আম তা কিয় মাৰা মাৰি মাৰি কাটি কে ফেলি দিও এই গাৰু হোৱা তাই খিনছি এই বিটা চলি টিছন 7টা বজাত যাই খেদাই দিবা নলগে কিয় নলগে খেদাই দিবা লগি কিয় এই মাৰি মাৰি ৰখা কৰি চলি দুটা আপুনি ধ্বংস কৰি বুলি ভাবিছে চলি দুটা বা মই মা সদায় টোপনি মাৰবা নিদি হয় কোনে টোপনি মাৰবা নিদি তোৱা তুমি টিছনত যাব লাগে না নালগে বাচ্চা উঠিয়া যা কথা শুনবা লাগে যা টিছনত যা হা বাপ্পাও গেল দে এই বুঢ়ীৰ ধৰি মোৰ চলি দুটা ভাল নহল তাইতো মোক কাম কৰা তিৰি বুলি ভাল চা বা তোৰ লগত এটা কথা আছিলে আমাৰ ইমান দূৰ জাগা খোজকাঢ়ি যাওঁতে ভৰি চৰি বিহে যায় আহোঁতে একদম তাৰমানে ৰাতি বাগাত দিবা শান্তি নাপাওঁ যা বাচ্চা ত্ৰিশন মাষ্টৰৰ ঘৰকে মাতিম যা তোৰ বাপে জমিদাৰ নেকি দোকানীহে কোন পিছত মাষ্টৰ ঘৰৰ কাৰণে মাতপি আৰু পইচা খাই দিব আবাই দিব যা মইয়ে পেঞ্চনৰ পইচা দিম যা দেখছা আমাৰ আবা ইমান ধুনীয়া আমাৰ আবা ইমান ধুনীয়া যাই কিন্তু তাতে ভালকে থাকবি আৰু বিনা পটচৰি লগ নহবি তাই 10 বছৰ হ'ল মোৰ লগতে মেট্ৰিক দা এটাও পাছ কৰা নাই ভালকে থাকবি কিন্তু হ'ব দে মা যা আপুনি ভুকিয়ে থাকব যা বিনা মাহী নাজং যা 10 দিন হৈছে আৰু 2 দিন গেলি পইচা দিবা লাগিব আমাৰ আবাই দিব কি টেনচন লৈছা পইচাৰ কথাটো যাম টিউচন আমাৰ আজি আকৌ নহল The next day. টিউচন কৰা মাষ্টৰ হাফ পেণ্ট পিন্ধি আহিছা বহুত গৰমৰ কথা না বহুত গৰম যা আছে না ভিতৰত আহো আছে যা মাথা ধৰা নকৰবি এনে পাৰে যা দিয়ক হ'ব দিয়ক যা নমস্কাৰ হ'ব দে আজি তোমাক হোমৱৰ্ক দিছিলো ক'ত হ'ল আনছ ন ছাৰ মোৰ লেখা নহল ছাৰ মোৰো নহল মই ছাৰ আনছো ছাৰ তাইগলা হোমৱৰ্ক কিয় নকৰা হা কি হৈছিল তোহাৰ কালি কালি ৰাতি লাইন নাছিল সেইকাৰণে কৰা নহল ৰাতিহে লাইন নাছিল ভাতিবিলাক দেউতাৰ ধমকটো স্কুলৰ পৰা আহি তুমি কি কৰি আছিলি কি মূৰা কৰি থাকা ঘৰত মই স্কুলৰ পৰা আহি বাচন ধুই আছিলো মায়ে মোক বাচন ধুবা দিছিল দেচোন দে তাই বাচন এইবিলাক তই কি কৰি আছিলি ছাৰ তাই বাচনি ধুই দিছে আৰু মই বাচনিত পানী ঢালি আছো ছাৰ সেইকাৰণে মোৰ লেখা নহল দেচোন তোহাৰ দুটা সদায় বাহানা থাকে দে তাই বিনা লেখি আনছি তুমি বিনাই আনা বহিটো তুমি কালি লৈ গৈছা তাইক কিয় দেখুৱাবা নিদিলি দেচোন মই আজি তোক হাততে ধৰিলো কিয় টানি নিছিলি মই ছাৰ সদায় লেখি আনো আহোঁ ছাৰ নেদে তই লিখ তোৰ বহিটো লখ ছাৰ দে দেচোন চাম দে তোৰ মই কি লাগছে কি মুৰা লাগছা এইগিলা তই হা এই শিকাই আছিলি ইমান দিনে তোহাৰ এই 10 দিনে ধৰি তোক মই এই শিকাইছিলো এই মুৰা শিকাইছিলো তোক এই লেখা দিছিলো হা ইটাক লাগি শিকবা পাৰা নাই জানা নাই লেখছা দে ইংলিছত পৰিচয়টো দি তোক দে My name is Bina Roy. This is Bina Roy. My name is Father Roy. কি মুৰা বাচ্চা এইগিলা তই হা এই ইংলিছত তোৰ এই শিকাইছিলো তোক মই ইমান দিনে হা দে তই মাথা গৰম কৰি খাইছা মাষ্টৰ আমাৰ আঙুলতে জানা হৈছি না জানা মানে কি ক'ব আৰু যি লেখা নিদিলে নেলিখে হোমৱৰ্ক নকৰে একো নাই তাৰ মাথাটোৰ এতিয়া কি কম মাকে পাগলাই মাকে পাগলাৰ লগত নহয় এতিয়া ভালকে চাবা লাগিব ৰাতিপুৱাই উঠি কিতাপ চাবা দিবা লাগিব অলপমান ভালকে জানা বুজা কৰি শিকো মই এতিয়া নামক যাওঁ যাওক বাৰু মই শিকাই আছো
তোহাৰ ঘৰৰ মানুহে তোহাৰ পৰা বহুত আশা কৰে গম পানা তুমি ভালকে পঢ়া শুনা কৰিব লাগে হ'ব দিয়ক ছাৰ আজিৰ পৰা আৰু ভালকে পঢ়িম ছাৰ আজিৰ পৰা নহয় তুমি ভালকে পঢ়িবি ছাৰ আপুনি চাহ খাইছিল না মই আজি চাহ খাই অহা নাই ঘৰত মা ছাৰে বোলে চাহ খায় তোৰ ভোক লাগবা হ'লে না মাষ্টৰৰ এতিয়া আহিছিল মাত্ৰ মাষ্টৰৰ ভোক লাগছি না তোৰ লাগছি এই মাক চাহৰ কথা কলি দেচোন ক মই কেতিয়া লোৱা চাহ খাম বুলি কৈছো ছাৰ আপুনি বোলে ঘৰত চাহ খাই আনিছিল সেইকাৰণে কৈছো চাহ খাই নাহিলেও তুমি ক'বা লাগে নেকি ছাৰ আমাক ছাৰ মাই ছাৰ এনে চাহ দিবান নাই কিন্তু আপুনি যদি চাহ হেৰি কৰে আমাকো দিব খাবা তেতিয়া আমিও খাব পাম তোমাৰ ভোক লাগছে মানে আমাৰ ভোক লাগছে নহ'লে আমাক এনে দিবান নাই ছাৰ তোমাক নিদিয়ে খাবা তুমি পঢ়িবা নাহিছিলা না পঢ়িবা জানতে দিলা কৈ নেদে আৰু ছাৰ আমাক মায়ে দগৰি মাৰে মাৰবই ৰোহা আমাক আমাক বাচ্চা থাকে ছাৰ কি খবৰ মোৰ খবৰ ভালেই ছাৰ আপুনি বিয়া পাতছি না বিয়া পাতা নাই মোৰো ঘৰত বিয়াৰ কথা আলোচনা চলি আছে বিয়াৰ কথা আলোচনা কৰিছা পাগলা হৈছে নেকি দেখোন ছাৰ মই যাম ছাৰ কথা আছে কি পাৰ্মিশ্যন নলগাই মই যাম বুলি কৈ গুচি গেলে ছাৰ এইটো তাৰ ডিউটিয়ে সদায় সদায় হাঁহ বান্ধা আৰু ছাগল বান্ধা হ'ব তুমি ইমান মাথা মাৰবা নালাগে তুমি পঢ়াই ভালকে তো ছাৰ আমাৰো হৈছে দিয়ক এতিয়া কি হৈছে পঢ়া ছাৰ ফুৰবা যাম আমি ইমান ঘোৰা চাকাৰ মাথা মাৰি আছা দেচোন তুমি মোক নৰবাকটো মুখস্থ দি দে ছাৰ আপুনি নৰবাকটো মুখস্থ নাহিছে আপুনিতো ইংলিছৰে মাষ্টৰ গণিতৰ কথা কিয় সুধিছে কি গণিতৰ কথা কি হৈছে চব উঠবা লাগব ইংলিছৰ মাষ্টৰে গণিত শিকা নাই নেকি ছাৰ আপোনাক আমাক ইংলিছতে টিউচন দিছে মই যাওঁ বস্তু যাও নাকি কোনি মাষ্টৰ মই মাষ্টৰ নহয় চাহ খালি খাই যাও চাহ নহ'ব পঢ়াত জানা হৈছে না আদা দিয়া চাওঁ যাও তুমি নাখকে মই আজি চাহ নাখাওঁ মই মাষ্টৰৰ লাইনে আহিছিলোঁ পৰা মই আজি খেতি কৰিলে